এই যে আপোনালোকে দেখিছে এই অখুৰটো গাত জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল। আপোনালোকে চাই থাকক, জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল। এই অখুৰটোৱে এনেদৰে ভাৱত মানে ভাও ওলাইছে, প্ৰৱেশ মাৰি মাৰি যে আহি আছে যেন, আহি থাকোঁতেই নিজৰ বচন পাহৰি গ'ল, মানে নিজৰ বচন নমতা হৈ গ'ল। এইটোৱে কৈছে যেন শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা এতক মুঠবা শাস্তি দিয়ক, এনে কৈছে, আৰু মোক মুক্তি দিয়ক। কি আচৰিত! গোটেই একদম ৰাইজে চাই আছে, আৰু মই সেই সময়ত মোবাইলটো কেমেৰাটো অন কৰি ৰাখিলোঁ বুলিহে এই দৃশ্যখিনি আপোনালোকে চাবলৈ পাব আৰু দেখিবলৈ পাব। মানে এনে এটা আচৰণ কৰিছে আপোনালোকে দেখিবই। মই এতিয়াই আপোনালোকক দেখুৱাম, এতিয়া দেখিব, এতিয়া ভিডিঅ'টো এৰি নাযাব। ভিডিঅ'টো যদি এৰি যায় নহয় আপোনালোকে দেখিবলৈ নাপাব। কি আচৰিত! সমগ্ৰ অসমতে এতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে। তো এই অখুৰটোৱেও এনেদৰে ভাৱত প্ৰৱেশ মাৰি আহি তো নামঘৰ ভিতৰত যেন ন্যায় দিয়ক বুলি চিঞৰি দিলে। আত্মা সোমাই গ'ল। নিজে কৈছে যেন জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল কৈছে। ক'বই, এতিয়াই ক'ব, খালি ভিডিঅ'টো এৰি নিদিব। ভিডিঅ'টো এৰি দিলে, ভিডিঅ'টো যদি স্কিপ কৰি যদি যায় নহয় তেতিয়া গম নাপাব। চাই থাককচোন বাৰু, আপোনালোকে চাই থাকক, এৰি নিদিব। হয় নে নহয়, নে মই মিছা কৈছোঁ তেতিয়াই গম পাব। আপোনালোকে চাই থাককচোন। জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল এই অখুৰটো গাত, জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল। চাই থাককচোন, দেখিব, এতিয়া দেখিব, চাই থাকক। জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল হয় এই অখুৰটো গাত। চাই থাকক, এৰি নিদিব। খালি এৰি দিলে কিন্তু আপোনালোকে ভিডিঅ'টো গম নাপাব দেই, এৰি নিদিব। চাই থাকক। এনেদৰে একদম পুৰা হাত চাত মেলি এনেদৰে মানে বচন গাই আছিল। বচনটোতো পাহৰি থাকিলে, বচন মতলবে নাই। বচনৰ কথা ইয়াত মানে হেদেকে লোৱা নাই। মুঠপত জুবিন গাৰ্গক ন্যায় দিয়ক কৈছে, মোৰ গাত জুবিন গাৰ্গৰ আত্মা সোমাই গ'ল বুলি কৈছে। কি আচৰিত! এনেকে চিঞৰি আছে। মই এতিয়া লগাম ভইচটো, এতিয়া লগাম আপোনালোকৰ আগত। এই মোচনটো চাই লওক, আপোনালোকে প্ৰথম মোচনটো চাই লওক। এনেদৰে যিটো মোচন লৈছে চাওক, আপোনালোকে এৰি নিদিব। চাই থাকক দেই, চাই থাকক। মই লগাই দিম, ভইচটো লগাম, চাই থাকক। এৰি নিদিব। খালি এৰি দিলে কিন্তু আপোনালোকে দেখিবলৈ নাপাব কিন্তু দেই, চাই থাকক। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ এটা মাৰি দিব, ভিডিঅ'টো এটা শ্বেয়াৰ মাৰি দিব, আন 10জনে চাব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব এতিয়াই, এই মুহূৰ্ততেই। চাওকচোন, এনেকে বোলে হাতখন দাঙি আছে না, এনেকে আপোনাৰ চাই থাককচোন, দেখিব। এতিয়া মই লগাম, এতিয়া ভইচটো লগাই দিম। এতিয়া চাওকচোন, এনেকে আপোনালোকে চাবলৈ ষ্টাৰ্ট কৰি দিয়ক। মই প্ৰথমবাৰ আকৌ লগাইছোঁ, চাবলৈ ষ্টাৰ্ট কৰক। মানুহৰ
প্ৰয়োজন এইভাৱে যাওঁ মই কাঠি বজাৰলৈ তাতেই এটা মানুহ কিনিব লাগিব যাওঁ যাওঁ মই কাঠি বজাৰলৈ